নমস্কাৰ মহিলাই মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' দিবলৈ ওলাইছোঁ আৰু এটা খুব সিম্পল ৰেচিপিৰ এটা ভিডিঅ' দিবলৈ ওলাইছোঁ আৰু আশা কৰোঁ আপোনালোকে ভাল পাব। শাক আৰু এই লেহেতি শাকৰ ভাজি মই কেতিয়াও আগতে খাই পোৱা নাই আৰু আজি ফাৰ্ষ্ট টাইম খাম আৰু বনাবলৈও নাজানো এইটো কেনেকৈ বনায়। মাছৰ লগত দি খাই বেছি ভাল লাগে বুলি কোৱা শুনিছোঁ আৰু আজিতো মই নবনাওঁ, মোৰ জাজনীয়ে বনাব আৰু এইখিনি তাই ধুই পখালি লৈছে আৰু এইফালে তাই কাটি আছে, এইখিনি মিহি মিহিকৈ কাটিছে, তাৰপিছত বনাব আৰু বনাই থকা ভিডিঅ'টো মই আপোনালোক দেখুৱাম দেই। এতিয়া ৰেখাই শাকখিনি কাটি আছে। শাকখিনি কটা হোৱালৈকে মই আপোনালোকক আমাৰ ঘৰৰ এবিধ বস্তু দেখাওঁ আহক। আচলতে আমাৰ ঘৰত কেইবাজোপাও ধান জলকীয়াৰ গছ আছে আৰু সেয়াই মায়ে আৰু ৰেখাই আজি গৈ ছিগি আনিছে আৰু এয়া হৈছে পকা ধান জলকীয়া আৰু এই তিনিটা হৈছে লতা বি জলকীয়া। আজি তিনিটা পকাকৈ পালে চাগে আৰু মায়ে পকা আৰু কেঁচা এইখিনি ভাগ ভাগ কৰি আছে। কেঁচাখিনি ঠাৰিবোৰ এৰাই আছে এতিয়া আৰু পকাখিনি অকণমান ৰ'দত দি পিনে তেলত দি থোৱা যাব। আৰু এতিয়া আহক লেহেতি শাকৰ ভাজি বনোৱা চাই লওঁ। এইটো এটা খুব ধুনীয়া ৰেচিপি, একদম চিম্পল ৰেচিপি এটা আপোনালোকক আজি দেখুৱাম। লেহেতি শাক বনাব আমাৰ আজি ৰেখাই, এইজনী ৰেখা। তেলত পিঁয়াজ দিছে, ধান জলকীয়া দিছে আৰু নহৰু দিবা ন? খুন্দি লোৱা নহৰু 1 চামুচ, হালধি আধা চামুচ দিছে, হেতাখনত শাক লাগি আছে। এতিয়া শাকখিনি দি দিলে লৰাই আছে আৰু এই শাকবিধ যে পথাৰত পোৱা যায়, পথাৰত নিজে নিজে হয় ন? কেতিয়া হয় এইটো শাক পথাৰত? ধান ৰোৱাৰ পিছত যে সজাল হয় তেতিয়াই ধানৰ মাজে মাজে ওলায়। এতিয়া নিমখ জোখমতে নিমখ দিছে, কমটো দিছে। ৰেখাই বনাইছে। এতিয়া ঢাকনখন লগাই দিছে আৰু অলপমান পিছত আকৌ ঢাকন এৰাই চাব। এতিয়া আকৌ এৰাই চোৱা হৈছে। মাজে মাজে চাই থাকিব লাগিব। কম জুইত, একেবাৰে কম জুইত ভাজি থকা হৈছে আৰু মাজে মাজে চাই থাকিব লাগিব সিজিছে নে নাই। বৰ বেছি সময় নালাগে চাগে ন সিজিবলৈ? ইয়াৰ পানীখিনি শুকাই গৈছে, অলমষ্ট সিজি গৈছে আৰু অকণমান সময় লাগিব আৰু অলপ সময় পিছতে এইখিনি হৈ যাবগৈ।
2 মিনিটৰ পিছত এই ভাজিখিনি ৰেডি হৈ গ'ল। আৰু ইয়াৰ এটা বস্তু চাই মোৰ বিৰাট ভাল লাগিছে, ইয়াৰ সেউজীয়া ৰংটো বহুত ভাল লাগিছে। ভাজিখিনিত আলু অকণমান বেছি হৈ গ'ল, কিন্তু একো নাই। আৰু এই লেহেতি শাকবিধক আপোনালোকে কি বুলিনো কয় কমেণ্ট বক্সত জনাবচোন। আৰু যিসকলে মোৰ দৰে খাই পোৱা নাই এই শাকবিধক এবাৰ খাই চাব। আমাৰ লেহেতি শাকৰ ভাজি খাবলৈ ৰেডি হৈ গ'ল। আলুৰ লগত মিলাই বনাইছিলে, বিৰাট ধুনীয়া হৈছে দেখিবলৈ, খাবলৈ নিশ্চয় বহুত ধুনীয়া হ'ব। আৰু এইখিনিতে মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে ভিডিঅ'টিক লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে মই দিয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে আগতে পাই যায়। ঠিক আছে, তেতিয়াহ'লে আজিলৈ বাই বাই।